বন্ধুসকল আপোনাক মই এটা বস্তু দেখুৱাওঁ ফাৰ্ষ্ট দেখুৱাওঁ এয়া চাওক বেলুন উৰি গৈছিল একো কথা নাই এয়া চাওক সৰু কিমান সৰু বেলুন থাকে ইমান মানে বহুতো সৰু বেলুন থাকে এইটোত কি হয় এইটো আপোনাৰ ফুলাবলগীয়া হয় এইটো চাওক ইমানো সৰুকৈ ফুলাবলগীয়া হয় তাৰপিছত এয়া চাওক আপোনাৰ বেক চাইডত সজাই আছে এনেকৈ সজোৱা হয় মই আপোনালোকক গোটেইটো দেখুৱাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জীয়াবোৰ অসমত বন্ধুসকল মই আজি আপোনালোকক এনেকুৱা বস্তু দেখুৱাম যোনটো হয় নেকি আপোনালোকে খেলিছে কিন্তু আপোনালোকে নাজানে বস্তুটো কেনেকৈ বনায় হয় বন্ধুসকল আপোনালোকে ঠিকেই শুনিছে কিন্তু মই আপোনালোকে আজি কি দেখুৱাম মোৰ বেগত যে চাই আছে এইটো আপোনাৰ শ্বুটিঙৰ দোকান হয় শ্বুটিং কি হয় মানে বন্দুক দি যে বেলুন ফুটাই আপোনালোকে সেইটো হয় তো এতিয়া মই আপোনালোক দেখুৱাইছোঁ বেলুনটো কেনেকুৱা থাকে আৰু বেলুনটো কেনেকৈ ফুলায় আৰু কেনেকৈ গাঁঠি দিয়াৰ পিছত এনেকৈ কেনেকৈ সজায় তো মই আপোনালোকক মই দেখুৱাই আছোঁ এয়া চাওক ফাৰ্ষ্ট এয়া আমাৰ দাদা এতিয়া বেলুন ফুলাই আছে এয়া পাম বা হয় এইটো চাওক এইটো দিয়া এইটো চাওক এইটো আপোনালোকৰ পাম হয় এইটো বেলুন থাকে এয়া চাওক তাৰপিছত আপোনাৰ এইটো ফুলোৱা বেলুন আৰু এইকেইটা চাওক বেলুনকেইটা কিমান সৰু হয় চাইছে একেবাৰে সৰু হয় তাৰপিছত এয়া চাওক পাম দি পেলাই বেলুন ফুলোৱাৰ পিছত আপোনাৰ কি কৰে আপোনাৰ এক্সাম্পল হিচাপত ধৰক এইটো ফুটিব মানে বহুত এইটো এই ব্যৱসায়ত মানে বহুতো লোকচান হয় কেনেকুৱা লোকচান হয় আপোনাৰ এক পেকেট বেলুন আনিলে এনেকুৱা এশটা আপোনাৰ এনেই ফুটি যায় আৰু কাম নাই আৰু তেতিয়া মেইন কথা হৈছে মই বেলুনটো কেনেকৈ মানে ছেটিংছ কৰে বা লগাই মই আপোনালোকক সেইটো দেখুৱাই আছোঁ এইটো চাওক এইটো আঠা হয় এই আঠা দি মানে কি হয় এয়া চাওক মই আপোনাক দেখুৱাওঁ এইটো খুলি পেলাই দেখুৱাওঁ এইটো লগাইছে এইটো চাওক ইয়াত আপোনাৰ আঠা লগায় ইয়াত আঠা দি পেলাই তাৰপিছত কি কৰে ইয়াত লগাই দিয়ে বাছ কাম ইমানটো চাইছে মই আপোনাক ইয়াত লগাই পেলাই দেখুৱাই আছোঁ এইটো হৈ গ'ল মানে আপোনাক কি হয় এইটো গোটেইটো সজোৱা হয় ইয়াত গোটেইটো বেলুন লগোৱা হ'ব গোটেইটো বেলুন লগাব তে বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব মই আপোনালোকক সম্পূৰ্ণ মই দেখুৱাম দাদা অলপ জলদি ফুলাওক মানুহে চাই আছে বেলুনটো বেছিভাগ দেখোন ফুটিয়ে যায় বিল্ডিং বনাই দিব লাগে অঁ কেইটামান তাত বেলুন লগাই দিলে ভাল হ'ব এতিয়া আপোনালোকে চাইছে যে শ্বুটিঙত আপোনাৰ বেলুন কেনেকৈ ফুলায় আকৌ বেলুন ইয়াত কেনেকৈ লগায় আপোনালোকে যদি নতুন হয় তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ বাবে আমি সদায় লৈ আহিম এনেকুৱা ভাল ভিডিঅ'